হেল্ল' বন্ধুসকল, আজি ভিডিঅ'টোত লৈ আহিছোঁ এটা 3 ফেজ মটৰ। এইটো 1 ফেজলৈ আনিব লাগে। এইটো 220 কে হ'লে মানে 660 ভল্টেজ সোমাব ইয়াত। এতিয়া তাৰ পৰা 220লৈ আনিব লাগে। এইটো ট্ৰেন্সফাৰ কৰা হ'ব। এয়া চাওক, খুলিলোঁ মই কভাৰটো, খুলি কিনি ফেজ কানেকশ্যন কৰা কভাৰটো খুলিলোঁ। চাওক, তিনিটাই আছে কেবুল। এই তিনিটা চাওক, এটা ক'লা, ৰঙা, হালধীয়া তিনিটাই আছে। 3 ফেজৰ কাৰণে তিনিটা আছে। তিনিটা ফেজৰ কোনো ইয়াত নিউট্ৰেল নাই, কেপাচিটৰ লাইনো নাই, ষ্টাৰ্টিং বুলিবলৈ একো কইল নাই ইয়াত। এতিয়া কানেকশ্যনটো কৰা হ'ব। কইলখিনি খুলি উলিয়াম, ভিতৰত খুলি মেলি সম্পূৰ্ণখিনি কানেকশ্যন কৰা হ'ব 1 ফেজৰ কাৰণে। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব, শেষলৈকে চাব, তেতিয়াহে গম পাব যে কেনেকৈ এটা 440 বুলি কয় আৰু এইটো মটৰ 440টো মটৰ 220লৈ কেনেকৈ আনিব পৰা যায়। তাৰ ব্যৱস্থাটো আজি মই দেখাম আপোনালোকক। আপোনালোকে কৰি ল'ব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। এই কভাৰখন খুলিলোঁ, পাছফালে বহুত জাম হৈ আছে মটৰটো। পানী মটৰ হয় এইটো। সম্পূৰ্ণখিনি খুলি ল'ম। খোলাৰ পিছত আপোনালোক কানেকশ্যন কৰি দেখাম কইলবোৰ কেনেকৈ কানেকশ্যন কৰা হয়। বন্ধুসকল, এইখিনিতে এটা কথা জনাই থৈছোঁ যে মই যিবোৰ ভিডিঅ' দিওঁ সম্পূৰ্ণ প্ৰথমৰ পৰা ভিডিঅ'টো দিওঁ। আপোনালোকে যদি এইটো ভিডিঅ'ত প্ৰথমৰ পৰা চাব বিচৰা নাই, 2 নম্বৰ পাৰ্টটোত পাব। ইয়াৰ ফিনিচিংটো 2 নম্বৰ পাৰ্টটোত আছে, 2 নম্বৰ পাৰ্টটো চাব পাৰে। আৰু এটা কথা বন্ধুসকল, এইখিনিতে জনাই থৈছোঁ আপোনালোকক, ভিডিঅ'টো লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকল নতুন মোৰ ব্যক্তিয়ে ভিডিঅ' চাই আছে সেইসকল ব্যক্তিক জনাইছোঁ। প্ৰতিটো ভিডিঅ'ত লাইক কৰা নাই, আপোনালোকে লাইক কৰিব ভিডিঅ'টো। পিছফালে কভাৰখন খুলিলোঁ। বহুত ভাৰী আছে, অকলে কামবোৰ কৰা অলপ মুস্কিলেই হয়, তথাপিও আৰু কষ্ট হয়। ইয়াত চাওক কেনেকৈ খুলিব লাগে। এইটো অকণমান ঠুকিব, ইয়াত মাৰিব, এইটো আৰামত উলিয়াব। কিন্তু ইয়াত কইলত লাগি গ'লে, ৰোটাৰটো যদি লাগি যায় কইলত, কইলটো কাটি লৈ যাব। ইয়াত চাওক কইলবোৰ ইয়াত কাটিম। এতিয়া যিমানখিনি চিলাই কৰি থোৱা আছে সম্পূৰ্ণখিনি চিলাইখিনি কাটি ল'ব লাগিব। চিলাইখিনি কাটিম, কাটি পিনি কইলৰ কানেকশ্যনখিনি উলিয়াম। ইয়াত প্ৰেছাৰ দিছোঁ, নাহৰৰ এটা মাৰি লৈ চাওক, প্ৰেছাৰ দি কিনি উলিয়াব লাগিব। এইটো নহ'লে নোলায় কইলৰ কানেকশ্যনবোৰ। বহুত বাৰ্নিছ দি কিনি বহুত হাৰ্ড কৰি থৈছে, এইটো বহুত টান কৰি থৈছে। এতিয়া কইলৰ কানেকশ্যন সম্পূৰ্ণ কাটি দিম। আগতে যিখিনি মাৰি থৈছে 3 ফেজৰ কাৰণে সেইখিনি সম্পূৰ্ণ কাটি দিম। এতিয়া সম্পূৰ্ণ কাটি দিলেও এতিয়া কোনটো কইল, এটা এটা কইলৰ কানেকশ্যনকেইটা চেক কৰি পিনি চাইড কৰি ল'ম। এটা এটা নিজৰ কৰি ল'ম গোটেই কানেকশ্যনকেইটা। এইবোৰ চাওক কিমান ওলালে কইলৰ আগ, চাই লওক বন্ধুসকল। কইলৰ টায়াৰটো কটাৰী এখন লৈ ভালকৈ চফা কৰিব। ভিডিঅ'টো বন্ধুসকলে এইটো পাৰ্টত শেষ কৰিব নোৱাৰিলেও দ্বিতীয় পাৰ্টটো পাব। ডিছক্ৰিপশ্যনতো লিংক দিয়া থাকিব, তাত গৈ হ'লেও আপোনালোকে চাব পাৰে।